ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। তো ৱেলকাম টু আৱাৰ চেনেল আৰু বৰ্তমান আমি উপস্থিত আছোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত আৰু আমি যাবলৈ ওলাইছোঁ ঐতিহ্যমণ্ডিত বিশ্ববিখ্যাত মাজুলীলৈ। ৱেলকাম টু মাজুলী। আৰু এয়া আমি যাত্ৰা কৰিবলৈ চেষ্টা কৰিম কমলাবাৰী হৈ আউনীআটী সত্ৰলৈ। আৰু আমি ভিডিঅ' ভাগ খুব বেছি দীঘলীয়া নকৰি পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ইয়াৰ মনোৰম দৃশ্যাৱলী। আৰু এয়া আমি উপস্থিত হৈছোঁহি আউনীআটী সত্ৰত আৰু বৰ্তমান ইয়াত পবিত্ৰ পালনাম অনুষ্ঠিত হৈ আছে আৰু ইয়াত আজি শেষৰটো দিন। শুনিবলৈ পোৱা মতে 1653 চনত স্বৰ্গদেউ জয়ধ্বজ সিংহই এই সত্ৰভাগ প্ৰতিষ্ঠা কৰে আৰু আউনী পাণৰ আটি কাটি স্থাপন কৰা হয় বাবে এই সত্ৰৰ নাম আউনীআটী সত্ৰ ৰখা হয়। তো এয়াই হৈছে সত্ৰৰ মূল প্ৰৱেশদ্বাৰ। আহকচোন আমি সোমাই যাওঁ প্ৰৱেশদ্বাৰ হৈ সত্ৰৰ মাজভাগলৈ। আৰু এয়া আমি সোমাই আহিছোঁ আৰু ইয়াত এখন দেখিবলৈ পাইছোঁ ফলক য'ত লিখা আছে সোঁফালে নামঘৰলৈ আৰু বাওঁফালে সংগ্ৰহালয়লৈ যাব পাৰি। আৰু এয়া আমি নামঘৰলৈ যাবলৈ চেষ্টা কৰিম আৰু এইখনেই হৈছে মুখ্য দুৱাৰ সত্ৰৰ। আৰু ইয়াতে আমি চাকি বন্তি জ্বলালোঁ আৰু সেৱা কৰিলোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে নামঘৰৰ ভিতৰ ভাগত ভক্তৰ সমাগম আৰু তেওঁলোক বিভিন্ন ঠাইৰ পৰা এক পবিত্ৰ মনোভাৱ লৈ ইয়াত উপস্থিত হৈছেহি। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে নামঘৰৰ ভিতৰৰ মূল মণিকূট ভাগ আৰু ইয়াতে আমি সেৱা জনালোঁ। আৰু এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আউনীআটী সত্ৰত অনুষ্ঠিত হোৱা পালনামৰ এক সুকীয়া বৈশিষ্ট্য আছে। ঐতিহ্যমণ্ডিত এই উৎসৱ কাতি মাহৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈ অনুষ্ঠিত কৰা হয়। আৰু শুনিবলৈ পোৱা মতে আউনীআটী সত্ৰৰ পালনাম সত্ৰৰ দ্বিতীয়গৰাকী অধিকাৰ শ্ৰী শ্ৰী কেশৱদেৱৰ দিনৰে পৰা এই পালনাম ইয়াত প্ৰচলন হৈ আছে। এই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এক আধ্যাত্মিক পৰিৱেশ। 5 দিন ধৰি আয়োজিত পালনামত পূব পশ্চিম উত্তৰ হাতীৰ ভকতসকলে পাল পাতি নাম গায় আৰু লগতে নামৰূপী নৌকাৰ সন্মুখ ভাগত ভাগৱত স্থাপন কৰি এই নাম গোৱা হয়। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে সত্ৰৰ ভিতৰ এক মনোৰম পৰিৱেশ। ইয়াৰ পৰিৱেশ সঁচাই অতুলনীয়। আৰু শুনিবলৈ পোৱা মতে ইয়াত প্ৰত্যেক বছৰে পালনামত হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে, কিন্তু এইবাৰ যিহেতু পৰিস্থিতি বেয়া গতিকে তুলনামূলকভাৱে ভক্তৰ আগমন কম দেখা গৈছে। আৰু এইভাগ হৈছে সত্ৰৰ মাজভাগতে থকা এভাগ পুখুৰী আৰু ইয়াত বিভিন্ন ধৰণৰ মাছ পোহা হয়। আপোনালোকে দেখিবলৈ পাইছে, আমি দেখাবলৈ চেষ্টা কৰিছোঁ মাছ। আৰু এয়া সত্ৰৰ চৌহদৰ আন দুভাগ পুখুৰী আৰু আমি দেখিবলৈ পাইছোঁ এয়া এই পৰিৱেশ যথেষ্ট ধুনীয়া আৰু ইয়াৰ চৌদিশে গছ গছনিসমূহে ইয়াৰ পৰিৱেশ আৰু ধুনীয়া কৰি তুলিছে। আৰু ভিডিঅ' ভাগি আমি বেছি দীঘলীয়া নকৰি থুলমূলকৈ চাওঁচোন আহক সত্ৰৰ পৰিৱেশ। আৰু ইয়ালৈ আহি যথেষ্ট ভাল লাগিল আমাৰ। আৰু আপোনালোক যিসকলে ইয়ালৈ নাই অহা এবাৰ আহিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ ভিডিঅ' ভাগ চাই কেনে পালে জনাবচোন। মনোৰঞ্জনধৰ্মী ভিডিঅ'সমূহৰ সোৱাদ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইয়াতে আমি বিদায় মাগিছোঁ। ধন্যবাদ ভিডিঅ' ভাগ চোৱাৰ বাবে। আকৌ আহিম আমি। জয় আই অসম।